হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে আছামিজ এটা ইউটিউব চেনেল আৰু আজি আপোনালোকে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ কথা। তো চাওক, এই গুৰুত্বপূৰ্ণ কথাখিনি কেৱল যিসকলে আমাৰ অসমত শিক্ষক হ'ম বুলি ভাবি আছে, সেইসকলক লৈ পেলাই মই কৈছোঁ, বা যিসকলে ভাবি আছে ভৱিষ্যতে আমি শিক্ষক হ'ম বা আমি DL Ed কৰিম বা BEd কৰিম, তো সেইসকলৰ কাৰণে, গোটেইসকলৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব পাৰে, ঠিক আছে। তো চাওক, আপোনালোকে যদি BEd বা DL Ed কৰিছে, আপোনালোকে এটা কাৰণেই কৰিছে, কাৰণ আপোনালোকে শিক্ষকতা কৰিব, আপোনালোকে শিক্ষকতা বা শিক্ষক হ'ম বুলি আপোনালোকে DL Ed বা BEd কৰিছে। আৰু ইয়াৰ কাৰণে আমাৰ অপশ্যন কেইবাটাও আছে। মই আপোনালোকক কওঁ যে চাওক, আমাৰ অসম টেট হয়, আমাৰ অসম টেটত আমি পাছ কৰোঁ, বা অসম টেটত পাছ কৰাৰ পিছত আমি আকৌ তেনেকৈ পোষ্ট ওলোৱাৰ পিছত আমি এপ্লাই কৰাৰ পিছত আমাৰ যি মেৰিট লিষ্ট বনায়, তাৰপিছত আমি আমাৰ অসমৰ মানে যিকোনো এখন স্কুলত আমি চাকৰি পাবলৈ সক্ষম হওঁ আমাৰ মেৰিট বেচিছত। কিন্তু এই অসমৰ যে আমাৰ স্কুলবিলাক আছে, তাৰ বাহিৰেও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছুমান স্কুল আছে, যিবিলাকক আমি কেন্দ্ৰীয় বিদ্যালয় বুলি কওঁ। তো আপোনালোকে নিশ্চয় শুনিছে কেন্দ্ৰীয় বিদ্যালয়ৰ নাম। চাওক, এই কেন্দ্ৰীয় বিদ্যালয়বিলাকত আমাৰ অসমৰ মানে কেণ্ডিডেটৰ পাৰফৰ্মেঞ্চ খুবেই ক্ষীণ, মানে খুবেই কম। চাওক, এতিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ যি এক্সাম চলি আছে বৰ্তমান, এই এক্সামত মই যদি কওঁ আপোনালোকক, আমাৰ অসমৰ কেণ্ডিডেটৰ সংখ্যা খুবেই কম। এতিয়া গুৱাহাটীত ধৰক পৰীক্ষা হৈছে, গুৱাহাটী পৰীক্ষা চেণ্টাৰত যদি আপুনি চাবলৈ যায়, আমাৰ অসমীয়া কেণ্ডিডেট যিমান আছে, তাতকৈ অসমৰ বাহিৰৰ কেণ্ডিডেটহে বেছি। কাৰণ মই নিজে দিবলৈ গ'লোঁ পৰীক্ষাটো, যিহেতু দিবলৈ গ'লোঁ পৰীক্ষাটো, তাত মই যিসকলৰ লগত মই কথা পাতিলোঁ, মেক্সিমামেই অসমৰ বাহিৰৰ মানে মানুহ, তেওঁলোকে আহিছে, ইয়াত আহি পৰীক্ষা দিছে। তো চাওক, এইটো এটা অল ইণ্ডিয়া বেচিছ পৰীক্ষা বা অল ইণ্ডিয়া লেভেলত চাকৰিটো হ'ব, গতিকে যোনে য'তে মন যায় ত'তে দিব পাৰে, ন' ডাউট। কিন্তু মই এইটো ক'বলৈ বিচাৰিছোঁ যে আমাৰ অসমৰ যিখিনি কেণ্ডিডেট আছে, এই কেণ্ডিডেটখিনিৰ যিটো পাৰফৰ্মেঞ্চ, এই পাৰফৰ্মেঞ্চটো কিয় ইমান সেমেকা? চাওক, হয়তো ইয়াৰ কাৰণে এৱাৰনেছটো কম আমাৰ মানুহৰ, ধৰক আমি এইটো মানে বুজি পাই থকা নাই যে কেন্দ্ৰীয় বিদ্যালয় কি। তো চাওক, আমি ষ্টেটৰ স্কুলত চাকৰি কৰিবৰ কাৰণে আমি অসমীয়াত ধৰক পঢ়াব লাগিব, তাত যদি আমি মানে চাকৰিটো পাওঁ, আমি হয় হিন্দী বা নহ'লে ইংলিছত পঢ়াব লাগিব। চাওক, ইংলিছত পঢ়াব লাগিব বুলি কোৱাৰ কাৰণে আপোনালোকে যিটো ভয় খাব নালাগে, কাৰণ আপোনালোকে যিহেতু ডিগ্ৰী লৈছে, আপোনালোকে পঢ়াব পাৰিবই। ধৰক আপুনি যদি LP স্কুলত বা PRTত যদি আপোনালোকে চাকৰি পায়, তাত বেছিভাগ হিন্দীয়ে চলে, গতিকে আপোনালোকে হিন্দীটো যদি বহুত বেছি ষ্ট্ৰং হয়, মানে ধৰক মোটামুটি আপোনালোকে ভালকৈ ক'ব পাৰে, আপোনালোকে বুজাব পাৰে, তেতিয়াহ'লে কেন্দ্ৰীয় বিদ্যালয়ত চাকৰি পাবৰ কাৰণেও একেবাৰে সহজ। এটা কাৰণে মই কৈছোঁ কেন্দ্ৰীয় বিদ্যালয়ৰ কথা, কাৰণ চাওক, আমাৰ ষ্টেটৰ যিবিলাক স্কুল আছে, ষ্টেটৰ স্কুলবিলাকত আপোনালোকে যিমানেই চাকৰি নাপাওক, কেন্দ্ৰীয় বিদ্যালয়ৰ চাকৰিত দৰমহাটো আমাৰ ষ্টেটতকৈ ডাবলতকৈও বেছি। আপোনালোকে গুগল কৰি পেলাই চাব পাৰে যে কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰাইমেৰী স্কুলৰ শিক্ষকৰ চেলাৰী কিমান, আপোনালোকে গুগল কৰি চাব পাৰে, যথেষ্ট বেছি। গতিকে চাওক, যিহেতু আমাক চাকৰিটোৰ লগতে আমি ধৰক শিক্ষকতা কৰাৰ লগতে, আমি শিক্ষকতা এটা ধৰক বৃত্তি বা এটা ছাৰ্ভিচ সমাজৰ কাৰণে কৰা, কিন্তু লগতে যিহেতু আমি চেলাৰীটোৰ কথাও আমি চাব লাগে। গতিকে যদি পাৰোঁ, আমাৰ যদি DL Ed আছে, আমাৰ যদি BEd আছে, আমাৰ সিমানখিনি কেপাচিটি আছে, আমি অলপ হিন্দীটো বা অলপ ইংলিছটো যদি আমি অকণমান ষ্ট্ৰং কৰিলে, আমি CTET দি যদি পাছ কৰাৰ পিছত আমি KV পৰীক্ষাটো আমি কিয় নিদিওঁ? KV পৰীক্ষাটো বহুত বেছি টানো নাহে, কাৰণ এক্সামটো মই নিজে দি আহিছোঁ। গতিকে মই আপোনালোকক এইটোৱে কওঁ যে DL Edৰ বা BEdৰ যিখিনি আপোনালোকে কোৰ্চ আছে, এই কোৰ্চৰ যিখিনি কিতাপ, এই কিতাপখিনি থৰো পঢ়িলে 60%টো তাৰ পৰা আহে। বাকী 40% আমাৰ ছাবজেক্ট কনচাৰ্ণ, ধৰক আমি মেথছ আহে, EVS আহে, গম পালেনে, সেনেকুৱাকৈ আহে, হিন্দী আহে, জেনেৰেল ইংলিছ আহে, ইংলিছ গ্ৰামাৰ আহে। গতিকে PRT লেভেলত সেইখিনিতো বহুত বেছি টান একো নহয়, মানে একদম এটা নৰ্মেল লেভেলতে আহে। গতিকে অলপ যদি আমি কষ্ট কৰোঁ, কেৱল আমি অসমতে মানে নাথাকি আমি যাতে অসমৰ বাহিৰতো ওলাই যাব পাৰোঁ, আমি কেন্দ্ৰীয় বিদ্যালয়বিলাকত যাতে আমাৰ অসমৰ কেণ্ডিডেটবিলাকে চাকৰি পাব পাৰে, তাৰ কাৰণে আমাৰ সকলোৱে যত্ন কৰিব লাগে, মই সেইটোৱে ভাবোঁ। এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এটাই আছিলে, কাৰণ আমাৰ অসমৰ কেণ্ডিডেটৰ পাৰফৰ্মেঞ্চ খুবেই কম, আৰু মই এটা মটিভেশ্যন দিব বিচাৰিছোঁ যে চেলাৰীটো যথেষ্ট বেছি, ডাবলতকৈও বেছি কেন্দ্ৰীয় বিদ্যালয়ত। গতিকে অকণমান যদি যিমানখিনি কষ্ট কৰিছোঁ, তাত যদি আমি আৰু 10% বা 20% কষ্ট এটা আমি প্লাছ কৰি লওঁ, মানে হিন্দী বা ইংলিছটো শিকাৰ ক্ষেত্ৰত, তেতিয়া আমাৰ সেই কষ্টটোৱে আমাক ডাবলতকৈ বেছি আমাক মানে বেনিফিট কৰিব, মানে গম পালেনে। আৰু কেন্দ্ৰীয় বিদ্যালয়বিলাক আপোনালোকে এবাৰ গৈ চাব, আপোনালোকৰ নিৰ্দিষ্ট যি ডিষ্ট্ৰিক্ট আছে, ডিষ্ট্ৰিক্টত কেতিয়াবা কেন্দ্ৰীয় বিদ্যালয়বিলাকত আপোনালোকে এনেই গৈ এবাৰ চাবচোন, স্কুলবিলাকত কিমান ধুনীয়া স্কুলবিলাকত, সেইবিলাক স্কুলত আপোনাৰ ধৰক চাকৰি কৰিও বহুত বেছি ভাল লাগিব, আৰু তাতে অলৰাউণ্ড ডেভেলপমেণ্ট হয়, অকল ষ্টুডেণ্টৰে নহয়, এজন চাকৰি কৰা এজন শিক্ষকৰো অলৰাউণ্ড ডেভেলপমেণ্ট হয় তাত। গতিকে মই ভাবোঁ আমাৰ যিমানখিনি কেণ্ডিডেট আছে, কেৱল আমাৰ অসমৰ কথা নাভাবি, অসমতেই শিক্ষক হ'ম বুলি বা অসমৰ স্কুলতহে শিক্ষকতা কৰিম বুলি নাভাবি, আৰু অকণমান বেছিকৈ কষ্ট কৰি যাতে কেন্দ্ৰীয় বিদ্যালয়বিলাকতো চাকৰি পাব পাৰে, তাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কাৰণ পৰীক্ষা দিবলৈ গৈ খুবেই মনটো বেয়া লাগিছিলে, কাৰণ অসমৰ কেণ্ডিডেটৰ সংখ্যা খুবেই কম, অসমৰ বাহিৰৰ কেণ্ডিডেট বহুত বেছি আছিলে।
গতিকে এতিয়া পৰীক্ষা চলি আছে বৰ্তমান, কিন্তু আপোনালোকে যিসকলে BEd বা DLEd কৰিছে, আপোনালোকে ভৱিষ্যতে শিক্ষকতা কৰিম বুলি ভাবিছে, মনত এইটো প্ৰণ ৰাখক যে আপোনালোকে CTET দিব, CTET পাছ কৰিব, আৰু CTET পাছ কৰাৰ পিছত যেতিয়া কেন্দ্ৰীয় বিদ্যালয় আকৌ এনেকৈ ৰিক্ৰুইটমেণ্ট ওলাব, আপোনালোকে এপ্লাই কৰিব আৰু পাবলৈ কাৰণে চেষ্টা কৰিব। বহুত বেছি টান একো নহয়, আপোনালোকে চাব। ঠিক আছে, থেংক ইউ, বাই।